সকলোকে গুড মৰ্নিং আৰু এতিয়া মই মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই যাব। আজি ৰাতিপুৱাই উঠিলোঁ কাৰণ মই আজি আহিছোঁ ডিষ্ট্ৰিক্ট কম্পিউটাৰ চেণ্টাৰ। মই নতুনকৈ PGDC ক্লাছটো কৰিবলৈ লৈছোঁ আৰু আজি মোৰ এডমিশ্যন আছিলে, সেইবাবে মই আহিলোঁ। ডিগ্ৰীটো কৰাৰ পাছতে মই যিহেতু ডান্সৰ লগতে জড়িত হৈ পৰিলোঁ, গতিকে মোৰ একো বিশেষ কৰা হোৱা নাছিলে পঢ়াৰ লাইনত। গতিকে এইবাৰ ভাবিলোঁ PGDC কৰিলোঁ আৰু মন ভাল লাগিলেও মন্দিৰলৈ আহোঁ, মন বেয়া লাগিলেও মন্দিৰলৈ আহোঁ। যিহেতু PGDCটো কৰিব লৈছোঁ, বোলো এবাৰ মন্দিৰলৈ আহি যাওঁ যাতে দিনবোৰ ভালকৈ যায়। আৰু গধূলিলৈ এটা ভাল বস্তু পালোঁ, চাওকচোন। আৰু এইখন মই মন পচন্দৰ পাই গ'লোঁ। আজিৰ পৰা মোৰ টেনশ্যন নাই, কাৰণ ইয়াত দেখুৱাই দিওঁ, মানে হিন্দীটো আছে, অসমীয়াটো আছে, সেইকাৰণে মোৰ টেনশ্যন নাই। আৰু তাৰ পাছতে কুকি ঘৰতে আজি খানাটো খালোঁ। আৰু আচলতে মোৰ মোবাইলতে পঢ়া হয়, গতিকে এখন ধুনীয়াকৈ হনুমান